নিৰ্বাচনৰ বতৰ কেনেকুৱা পৰিস্থিতি আৰু থাওৰা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা কাইলৈ 20 তাৰিখে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই 3খন সভাত ভোটদাতা ৰাইজক সম্বোধন কৰিব। ৰজাবাৰী, দুপনি আৰু শুকানপুখুৰী এই স্থানত এখন তেখেতে সভা কৰিব। আমি ইয়াতে প্ৰস্তুতি বুজ ল'বলৈ আহিছে। মোৰ লগত জিলা সভাপতি ময়ূৰ বৰগোহাঁইও আছে। আমি ভাবিছোঁ থাওৰা সমষ্টিত এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ৰাইজে ভোটদান কৰিব। এইটো কথা ইতিমধ্যে আমি গাঁৱে ভূঞে ঘূৰিছোঁ। ৰাইজ বিজেপিৰ পক্ষত আছে, পৰিৱৰ্তনৰ পক্ষত, উন্নয়নৰ পক্ষত। যিহেতু সুশান্ত বৰগোহাঁই কংগ্ৰেছ দলৰ পৰা সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু আমি তেখেতক আন্তৰিকতা আদৰণি জনাইছোঁ। আমি লৈ লৈছোঁ, আঁকোৱালি লৈছোঁ। আৰু সেইকাৰণে আমি দেখিছোঁ কংগ্ৰেছৰ বহু ৰাইজ বিজেপিত যোগদান হৈছে। আমি মিনিমাম 20,000 ওপৰৰ বিভাজনত আমি জয়ী হ'ম। এই কথা আজি তাৰিখত খাটাং হৈছে। নিৰ্বাচনী যুঁজখন কাৰ লগত? আমাৰতো যুঁজটো কাৰো লগতে নহয়। আমিতো তলত এতিয়া আমি দেখিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দলে তেওঁলোকে ছেকেণ্ড পজিশ্যনৰ কাৰণে দুয়োটা দলে যুঁজিছে। তেওঁলোকে ইটোৱে দলে এইটো দলৰ অলপ দূৰ তলত থাকিব, তেখেতসকল বহুত তলত থাকিব। কিন্তু যি হওক কংগ্ৰেছ দলটোৱে মই ভাবোঁ ছেকেণ্ড পজিশ্যন পাব নেকি, কাৰণ পুৰণি দল এটা। আৰু ৰাইজৰ দলৰ প্ৰচাৰ চলিছে। কিছু ৰাইজৰ দলৰ মিছা কথা কৈ গাঁৱে ভূঞে ঘূৰি ফুৰিছে, কিন্তু ৰাইজে মিটিং হোৱা নাই। তেখেতসকলৰ মানুহ কম, খুব মই যিটো দেখিছোঁ। আৰু কৃষক মুক্তি বা ৰাইজৰ দলৰ এইবিলাকৰ কথাত ৰাইজ ভুল নাযায়। আৰু এতিয়া পৰিৱৰ্তন দেখিছে, উন্নয়ন দেখিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই 5মহীয়া কাৰ্যকালতে যিমানখিনি পৰিৱৰ্তন উন্নয়ন দেখিছে, ৰিফৰ্মেশ্যন দেখিছে, এতিয়া ৰাইজ আকৰ্ষিত হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু উন্নয়ন সম্ভৱ হ'ব। আমি অসমখন বহুত কাম কৰিবলৈ বাকী আছে, তাত এতিয়া আমাৰ সহযোগ লাগে ৰাইজৰ। আৰু উপ নিৰ্বাচনত জানি শাসকীয় দলৰ প্ৰাৰ্থী জয়ী হৈ নিশ্চিত। আমি ডিফাৰেন্সটো আমাৰ ব্যৱধানৰ কাৰণে আমাৰ যুদ্ধ চলি আছে এতিয়া নিৰ্বাচনী প্ৰচাৰ। বৰ দুখ লগা। অসমীয়া ভাষা ফলকত যেতিয়া কোনোবাই কলা চিয়াঁহীৰে লাল দাগ দিব, এইটো প্ৰতিজন অসমীয়াৰ কাৰণে এইটো বৰ উদ্বেগৰ বিষয়, চিন্তিত বিষয়। গতিকেলৈ চৰকাৰে ব্যৱস্থা ল'ব। গোচৰ হৈছে, সোধ-পোছ কৰিছে। এনেকুৱা কোনো ভাষাৰ ওপৰত অসমীয়া এটা ভাষাৰ এনেকুৱা অপমান কৰাটো সহ্য নহয়। গতিকেলৈ কিবা ভাষা প্ৰয়োগ কৰিবলৈ হৈছে, আইন আনক, এছেম্বলিত পাছ হওক। যেনেকৈ বড়ো ভাষা এইবাৰ এছেম্বলিত কুৱেশ্যন আহিছে, বড়ো ভাষাটো অধ্যক্ষ মহোদয়ে এইবিলাক অধিসূচনা জাৰি কৰিছে। ঠিক তেনেধৰণে আনক, আমি এইবিলাক চাওঁ। কিন্তু এনেকুৱা ধৰণে অপমান কৰাটো সহ্য নহয়, এইটো ব্যৱস্থা হ'ব। ISI আৰু অল কায়দাৰ যিটো আপোনাৰ আক্ৰমণৰ ঘটনা কৰিম বুলি পৰিকল্পনা কৰিছে, এইবিলাক ভাবুকিটা আমি অসমীয়া মানুহ কেনেকৈ ভয় খাব? এইবিলাক আৰু ভাবুকি অসমীয়াই বহুত দিনতে এইবিলাকে কেয়াৰ নকৰে অসমীয়া জাতি। এতিয়া নিজৰ জাতিৰ অস্তিত্ব ৰাখিব লাগিব। সকলো অসমৰ ৰাইজ এতিয়া একত্ৰিত হৈছে। সকলো শ্ৰেণীৰ ৰাইজে বৃহত্তৰ অসমীয়া জাতি নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাত আমি আত্মনিয়োগ কৰিছোঁ। চৰকাৰ দায়বদ্ধ আছে। আমি ৰাইজক লৈ আমি এখন সুন্দৰ অসম গঢ়িব লাগিব। সকলো শ্ৰেণীৰ ৰাইজে মান মৰ্যাদাৰে জীয়াই থাকিব লাগিব এখন অসমত। তাৰে এইবিলাক ৰচনা হৈ আছে, পৰিকল্পনা। আৰু এটা কথা, আপুনি পাৰ্বত্য জিলাৰ দায়িত্বত আছে। তাতে মেঘে যি আহিলে বাৰ্ষ্ট হৈছে, ডাৱৰ বিস্ফোৰণ হৈ তাতে ৰাস্তা এটা ক্ষতি হৈছে। এইটো মেৰামতি হৈছে, লগে লগে তৎকালীনভাৱে জিলা প্ৰশাসনে এইটো মেৰামতি কৰি দিছে। আৰু 5 ঘৰমান মানুহৰ ঘৰ বিধ্বস্ত কৰিলে। আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা তেওঁলোকক পুনৰ সংস্থাপনৰ আমাৰ ব্যৱস্থা আছে। আমি পুনৰ সংস্থাপনৰ পুঁজি দিছোঁ তেওঁলোকক সংস্থাপনৰ কাৰণে, RG ফাণ্ডৰ ৰিহেবিলিটেশ্যন গ্ৰাণ্টৰ যোগেদি। আৰু ৰিলিফো দিয়া হৈছে। এতিয়া পৰিৱেশটো অকণমান ভাললৈ আহিছে। অলপ দোকান পোহাৰ ধ্বংস হৈছিলে। ৰাস্তাও এতিয়া এটা প্ৰপ'জেল দিব। গতিকে এনেকুৱা ধৰণৰ 70 বছৰ পিছত প্ৰথম হৈছে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং জিলাত আমৰেঙত। মই এই নিৰ্বাচনত জড়িত হোৱাৰ কাৰণে মই সকলো ডেইলি খবৰ লৈ আছোঁ তাৰ পৰিস্থিতি। মই মাজতে এই নিৰ্বাচনৰ বতৰত যিহেতু মই ইয়াতো ইনচাৰ্জ হিচাপে সকলোৰে লগত সহযোগ কৰিবলগীয়া হৈছে থাওৰা সমষ্টিটো, এইখিনি চাই আছোঁ। গতিকে বিশেষ ইমান চিন্তা কৰিবলগীয়া কথা নাই। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে।